Now let's start the lesson. 10th May dawned bright and clear. A 10th May যেটো কৈছে সেইটো হল 10th May 1994. সেইদিনা নেলসন মান্ডেলাই as a president of South Africa শপত গ্ৰহণ কৰিছিল। গতিকে মান্ডেলাই কৈছে যে 10th May দিনটো bright আৰু clear আছিল। For the past few days I had been pleasantly besieged by dignitaries and world leaders who were coming to pay their respects before the inauguration. সেইদিনা নেলসন মান্ডেলা সাউথ আফ্ৰিকাৰ প্ৰেসিডেন্ট হৈছিলে। তাৰ উপৰিও সেইদিনা প্ৰথমবাৰৰ বাবে সাউথ আফ্ৰিকাত গণতন্ত্ৰ স্থাপন হৈছিল। সাউথ আফ্ৰিকাৰ লোকসকলে প্ৰথমবাৰৰ বাবে ভোট দি নিজে নিজৰ প্ৰেসিডেন্ট নিৰ্বাচিত কৰিছিল। তাৰ লগতে যেতিয়া আপাৰ্থেইড সিস্টেমৰ সমাপ্ত হৈছিল তেতিয়া বিশ্বৰ বহুতো দেশৰ নেতাসকলে নেলসন মান্ডেলাক সন্মান জনাবলৈ আহিছিল। নেতাসকলে সাউথ আফ্ৰিকাৰ লগত নিজৰ সম্বন্ধ ভাল ৰাখিব বিচাৰিছিল। সেইবাবে ইনগ্ৰেচন চেৰেমনিৰ আগতে নেলসন মান্ডেলাক লগ ধৰিবলৈ আহিছিল আৰু তেওঁক সম্ভাষণ জনাবলৈ আহিছিল। The inauguration would be the largest gathering ever of international leaders on South African soil. ইমান দিনে সাউথ আফ্ৰিকাত যিমানবোৰ চেৰেমনি হৈছিল সেই সকলোবোৰতকৈ এই চেৰেমনিটো ডাঙৰ আছিল। কাৰণ বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে এই সন্মিলনত একেলগতে সভাত মিলিত হৈছিল। গতিকে সাউথ আফ্ৰিকাৰ মাটিত এই সন্মিলনখনে আটাইতকৈ ডাঙৰ সন্মিলন হৈছিল। The ceremonies took place in the lovely sandstone amphitheater formed by the Union Buildings in Pretoria. Amphitheater মানে হল open air theater বা মুকলি মঞ্চ। তোমালোকে ছবিখন দেখিছা, এইটো হল ইউনিয়ন বিল্ডিং যেটো প্ৰিটোৰিয়া নামৰ ঠাইত আছে। এই বিল্ডিংটোৰ বাহিৰত ষ্টেপ আছে, মানে ষ্টেয়াৰ্স আছে, যেটোৱে এটা মুকলি মঞ্চৰ দৰে আৰু তাতে এই চেৰেমনিটো হ'বলৈ গৈছিল। For decades, this had been the seat of white supremacy and now it was the site of a rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government. নেলসন মান্ডেলাই কৈছে যে এই ইউনিয়ন বিল্ডিংটোত বহু বছৰ ধৰি ডিকেড বুলি কৈছে। ডিকেড হ'ল a term of 10 years, অৰ্থাৎ এটা ডিকেড হলে 10 years থাকে। তেওঁ কৈছে ডিকেডছ অৰ্থাৎ বহুত বছৰ ধৰি হোৱাইট সুপ্ৰিমেচি চলি আছিল। হোৱাইট সুপ্ৰিমেচি হ'ল এপাৰ্থাইড, য'ত কেৱল বগা লোকসকলেহে শাসনত ভাগ ল'ব পাৰে। সাউথ আফ্ৰিকাত বহু বছৰ কেৱল বগা লোকসকলেহে ৰাজত্ব কৰিছিল। সেইবাবে এই ইউনিয়ন বিল্ডিঙত কেৱল বগা লোকহে দেখা গৈছিল। কিন্তু এইবাৰ তাত এপাৰ্থাইড আঁতৰি গৈছিল আৰু গণতন্ত্ৰৰ দৰে সকলোৱে ভোট দি নেলসন মান্ডেলাক জয়ী কৰিছিল। সেইবাবে এইবাৰ ইউনিয়ন বিল্ডিঙত সকলো বৰ্ণৰ লোক উপস্থিত থাকিবৰ সুবিধা পাইছিল। মান্ডেলাই সেইটোকে ৰেইনবো গেডাৰিং বুলি কৈছে। আৰু সেইদিনাই সাউথ আফ্ৰিকাত ফাৰ্ষ্ট ডেমক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট অৰ্থাৎ বৰ্ণ বৈষম্য নথকা গণতন্ত্ৰ স্থাপন হৈছিল।